हेलो दोस्तो मैं आज सिमलीतला चाह बागिचात आइছোঁ। चाह बागिचाখন सम्पूर्ण आज घूरी ফুৰিম আৰু আপোনালোকক দেখুৱাম ক'ত কি আছে আপোনালোকে চাব পাৰিব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে সম্পূৰ্ণ চাহ বাগিচাখন চাব পাৰিব। আৰু মোৰ লগত আজি হেল্প কৰিবৰ কাৰণে মোৰ সৰু ভাইটি জিয়াদুৰ ৰহমান আহিছে, মই দেখুৱাই আছোঁ। এয়া জিয়াদুৰ ৰহমান মোৰ সৰু ভাইটি। এতিয়া আমি ৰাইড কৰিম। ঠিক আছে, এতিয়া আমি যাই আছোঁ। এতিয়া আমি গৈ থাকিম চাহ বাগিচাৰ সম্পূৰ্ণ ঘূৰি ফুৰিম, আপোনালোকে চাই থাকিব। ৱাও, কি ধুনীয়া চাহ বাগিচা, কিমান ডাঙৰ চাহ বাগিচা। শিমলুলা চাহ বাগিচাখন বহুত ডাঙৰ। এই চাওক, শিমুৰৰ পৰা শিমুৰ দেখাই পোৱা নাযায়, ইমান ডাঙৰ চাহ বাগিচা, সাগৰৰ নিচিনা। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আমি সম্পূৰ্ণ দেখুৱাম। মই ৰাস্তাৰে গৈ আছোঁ। ষ্টপ 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 ষ্টপ। বন্ধুসকলে চাওক, ইয়াতে মানে চাহ বাগিচাৰ পুলিবোৰ দিয়া হয়। ইয়াতে চাওক, এইবিলাক চাহ বাগিচাৰ পুলি। এতিয়া মই আৰু আগুৱাই যাম, আগত কি আছে চাম। এয়া চাহ বাগিচাত কাম কৰা মানুহবিলাক আহি আছে। কঁঠাল খাবলে ভালো বাইক চলাই 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 আমি চাহ বাগিচা ঘূৰি ফুৰো। এইফালে দি ৰাস্তা গৈছে, এইফালে এই চাহ বাগিচা দেখিলে। এই আগতে আমি চাহ বাগিচাৰ মেলখন পামে গৈ আছোঁ। মেলখন আপোনালোকক দেখুৱাম, ভিতৰত নাযাওঁ, বাহিৰৰ পৰা দেখুৱাম আজি। মেলটো বহে, যেতিয়া পানীত টেংকি হয়। লাহে লাহে এইফালে চাহ বাগিচা, বহুত ডাঙৰ চাহ বাগিচা, কিমান ডাঙৰ। এইটো হ'ল এটা অফিচ, চাহ বাগিচা চিকিৎসালয় আছে। এইটো হ'ল আমাৰ চাহ বাগিচাৰ ইণ্ডাষ্ট্ৰী। ইয়াৰ ভিতৰত মেচিন আছে, ইয়াতে চাহবোৰ তৈয়াৰী কৰা হয়। এতিয়া ৱালৰ ভিতৰত হয়। বহুত ডাঙৰ এটা চাহ বাগিচা, ইয়াৰ মাজত মানে ডাঙৰ এটা মেচিন আছে, ইয়াত তৈয়াৰী হৈ আছে। এয়া মেচিনৰ শব্দ শুনা গৈ আছে ভিতৰত। আজি নাযাওঁ ভিতৰত, আমি বেলেগ দিন যাম। হ'ব। এইবাৰ মই এইটো ৰাস্তাত ওলালোঁ। এতিয়া ৰাস্তাত ডাইৰেক্ট ৰংজুলি যাব পাৰি, চাহ বাগিচাৰ মাজে মাজে। বহুত ডাঙৰ চাহ বাগিচা হয় এতিয়া। এতিয়া ৰাস্তাত ডাইৰেক্ট ৰংজুলি ওলাব পাৰি। এই চাওক না, বহুত কিমান দূৰ, কিমান এৰিয়া, কিমান হাজাৰ যে এৰিয়া আছে, হাজাৰ হাজাৰ এৰিয়া। ৱাও, কি ভাল লাগিছে না। জিয়াদুৰ কেনে লাগিছে তোমাৰ? ভাল লাগিছে। আপোনালোকেও আহিব পাৰিব, যদি ইয়াতে ঘূৰি ফুৰিব আহিব বিচাৰে, তেতিয়াহ'লে আহিব। ধুনীয়া জেগাতে পাৰ্কৰ নিচিনা। আবেলি টাইমত বেছি ভাল লাগে, বহুত মানে মনত ইনজয় ভাৱ হয়। এইটাতে চাওক, এটা নতুন গাছ ৰুইছিলে, এতিয়া ডাঙৰ হৈছে, এই হৈ গৈছে। এইবিলাকৰ চাহ বাগিচাত কাম কৰা মানুহবিলাকৰ ঘৰ চৰকাৰী হিচাপে সিহঁতে থাকে, মানে কোম্পানী আণ্ডাৰতে থাকে সিহঁতে। ইয়াতে আমি আহি মেইন ৰোড পালোঁ, ৰংজুলি যোৱা মেইন ৰোড পালোঁ।
এই আমি মানে হাইৰোড পালোঁৱে ৰংজুলি জেগাত ৰাস্তা হাইৰোডটো পালোঁৱে কি হ'ল চাহ বাগিচাৰ গেট। এতিয়া ইফালে গ'লে ৰংজুলি আৰু ইফালে গ'লে চিমলিতলা। আমি চিমলিতলাত যাম। এই ইয়াতে এটা মন্দিৰ আছে চাওক, চাহ বাগিচাৰ কাষতে এটা মন্দিৰ, এইটো মাজেদি ৰাস্তা হাইৰোড হয়। দুইফালে বাগিচা, মাজে মাজে ৰাস্তা, কি ধুনীয়া জেগা, একদম পকী ৰাস্তা। মানে কি ক'ম আৰু মানে মানে আমি মানে ছুইজাৰলেণ্ডৰ নিচিনা লাগিছে। মানে ৰাস্তাৰ মাজে মাজে মানে আবেলি সময়ত ঘূৰি ফুৰিলে ইমান ধুনীয়া লাগে। মানে বাইক লৈ গ'লে বেছি ভাল লাগে, মিঠা মিঠা বতাহ আহি আছে। চব বহুত ডাঙৰ এটা বাগিচা। এয়া গাড়ী আছে, ইয়াতে ৰাখি দি, ইয়াতে ৰাখি দি, ইয়াতে ৰাখি দি, ইয়াতে চাইনবোৰ্ড হয় স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, ইয়াতে ৰাখি দি। দোস্ত মই চাহ বাগিচাখন দেখালোঁ আপোনালোকক, নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, আৰু আপোনালোকে চালে ভিডিঅ'টো আৰু আপোনালোকৰ বন্ধু বান্ধৱক চাবৰ কাৰণে এটা শ্বেয়াৰ কৰিব, আৰু কিবা যদি ক'ব লগা থাকে তেনেহ'লে এটা কমেণ্ট কৰিব, আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিলে আপোনালোকে সকলোৰে আগত